ভগৱান মৃত্যু দিয়া কিন্তু এনেকুৱা জীৱন কেতিয়াও নিদিবা যিটো জীৱনত জীয়াই থাকিবলৈ সদায় কষ্ট পাবলগীয়া হয়। নমস্কাৰ, মই প্ৰশান্ত কলিতা। আজি সৰু ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি কি কৰোঁ আপোনালোকক দেখাই আছোঁ। চাই যাওক, ব্লগটো মিছ নকৰিব। এইখিনিতে আপোনালোকক দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। ভগৱানে যাতে সকলোৰে মংগল কৰে, আপদবিলাক নাইকিয়া কৰি যাতে মানুহৰ মনত সুস্থিৰতা আনি মানুহৰ বিবেক বিবেচনাবিলাক যাতে সুন্দৰ কৰি দিয়ে তাৰে কামনা কৰিছোঁ। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাক, আমাৰ বাবুহঁতে বোমা আনিছে। ইহঁতে কালিৰ পৰাই পূৰা দেৱালী লগাই দিছে, ফটকা মাৰি আছে। এইবিলাক এতিয়া ৰ'দত গৰম হ'ব দিছে, মানে ৰাতি আকৌ আৰম্ভ হৈ যাব। তো গাইজ, আমি এতিয়া গৈ আছোঁ চিটি চেণ্টাৰ মল, গুৱাহাটী আদাবাৰীত আছে। তাতে এটা মোৰ দাদা এজনে মোবাইল এটা ল'ব, চ' তাকে লৈ দিব লাগে। তাতে আমি যাই আছোঁ এতিয়া। তো আমি এতিয়া পামেই আৰু বেছি দূৰ নাই। আমি আহিয়ে ভিতৰত সোমাই আহিছোঁ। এই দাদাজনক লগ পাইছোঁ। দাদাজনে আমাক গোটেইখিনি কাম আজি কৰি দিব বুলি কৈছে। অ'প্পো F23 5G কেনে লাগিছে ক'বচোন। মোবাইলটো এনে ফিচাৰ্ছখিনি ভাল বুলিয়ে শুনা পাইছোঁ। চাওঁ বাৰু কেনেকুৱা হয়। এই শ্বপিং মলটোত আৰু কি কি আছে আপোনালোকক অলপ দেখাব বিচাৰিছোঁ। এই শ্বপিং মলটো ইলেক্ট্ৰিক বহুত বস্তুৱেই ইয়াত পায় আৰু বস্তুবিলাক মানে বহুত ভালেই হয়। কোৱালিটি পূৰা ব্ৰেণ্ডেড মালবিলাক ইয়াত আহে আৰু লয়জৰ পৰা একদম হাই কোৱালিটিলৈকে ইয়াত আছে। এইবিলাক চাওকচোন, কিমান ধুনীয়া ধুনীয়া মাল, দেখিলে গোটেই লওঁ লওঁ লাগি যায়। কিন্তু পইচা যে বহুত লাগে। এইবিলাক আপোনাৰ ফিল্টাৰৰ পৰা আদি কৰি ফ্ৰিজ, টিভি, ৱাশ্বিং মেচিন চব আছে। পইচা পইচা পইচা, এই পইচা দিব। এইটোৱে আছিল আমাৰ মোবাইল। আনবক্সিং কৰি আছে দাদাজনে। চাবচোন কেনেকুৱা। অ' মাই গড, মোবাইলটো কেনে লাগিছে ক'বচোন। লুকটো বেয়া লগা নাই, কিন্তু দেখাত ভালে লাগিছে। পিছফালে কেমেৰা দুটা আছে, বঢ়িয়া। গাইজ, এইটোৱে আছিল আজিৰ সৰুৱে ভিডিঅ'টো। চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, তো বাই বাই, লাভ ইউ। আপোনালোকৰ মৰম আশীৰ্বাদত আমি সদায় আগুৱাই যাম বুলি আশা কৰিছোঁ। গতিকে আপোনালোকে আগুৱাই নিব বুলি আমি আশাৰে বাট চাই ৰ'ম। ধন্যবাদ।